নমস্কাৰ। ভালনে সকলোৰে? ভয় খাই আছে ন? কি কৰিব, উপায় নাই। কেতিয়াবা আমি আগত, কেতিয়াবা সি আগত, এইটোতো চলিয়েই থাকিব। ৰেল বা বাছত যাত্ৰা কৰিলে বেছিকৈ কোনে ভয় খায়? যিয়ে আগতীয়াকৈ টিকট নাকাটে। টিকট চোৱা মানুহ আহিব, ধৰিব, লাজ পাম, ভয় খাম, বেয়াকৈ ক'ব। মুঠতে আহিবলগীয়া পৰিস্থিতিটোক লৈ ভয়, কাৰণ আগতীয়াকৈ টিকট লোৱা নাই। COVID-19 যি এই সময় চলি আছে, এইটো হৈছে অস্থায়ী, কিন্তু অৱশ্যে প্ৰয়োজনীয়। এতিয়া আমি কি কৰিব লাগিব? আমি টিকট ল'ব লাগিব। তেতিয়া আমাৰ ভয় কৰিবলগীয়া একোৱেই নাথাকিব। টিকট লোৱা মানে মই ভেকচিন লোৱা কথা কোৱা নাই। সেইবিলাকতো ওলাবলৈ সময় আছে, সেইবিলাকো ল'ব লাগিব। কিন্তু তাৰ আগতে গৰম পানী খাব লাগে, সম্পূৰ্ণ গৰম পানী। কেতিয়াবা মন গ'ল গৰম পানীত এটুকুৰ নেমু চেপি ল'লে, চৰবত বনাই খালে। আমিতো সাধাৰণতে 3 টাইম খাদ্য খাওঁ। যি হওক, ৰুটি হওক, ভাত হওক, খাদ্যখিনি গৰমে গৰমে খাব লাগে। পাৰিলে 2 বাৰ গাৰ্গল কৰিব লাগে। আমি যেতিয়া চাহ খাওঁ, আপোনালোকে কেইবাৰ চাহ খায়? মই কিন্তু 5-6 বাৰ চাহ খাওঁ। চাহ খালে চাহত এটা ইলাচি অথবা লং অথবা জালুক অথবা আদা মিহলাই খাব লাগে। আৰু যদি পাৰে চাহৰ লগত তুলসীৰ পাত কেইটামান উতলাই ল'ব পাৰে নহয়, এইটোতো একেবাৰে মহৌষধ। যেতিয়া এইবোৰ বস্তু আমি আমাৰ ৰুটিনত পৰিণত কৰিম, তেতিয়াহ'লে আহিবলৈ দিয়ক টিকট চেক কৰাক। কাৰণ আমি টিকট লৈ থৈ দিয়া হ'ল। এটা কথা মনত ৰাখিব, আনন্দৰে জীৱনটো পাৰ কৰিলে জীৱন সুন্দৰ হয়। ভয় মানুহক দুৰ্বল কৰি তোলে। গতিকে ভয় নাখাব, আনন্দেৰে জীৱনটো অতিবাহিত কৰক। মুখত এটা সুন্দৰ হাঁহি লৈ আজিলৈ আহোঁ, পিছত আকৌ আহিম। নমস্কাৰ।